প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা উন্নয়নৰ নামত অসমত ভোট খোজা নাই বিজেপিয়ে। হিমন্ত বিশ্বৰ নামতহে ভোট খুজিছে বিজেপিয়ে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5খন আসনেই পাব কংগ্ৰেছ দলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোট দিছে অসমৰ ৰাইজে। প্ৰথম পৰ্যায়ত 5টা লোকসভা সমষ্টিত ভোটদান পৰ্বৰ সমাপ্তিৰ পাছত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে তুংগত উঠিছে প্ৰচাৰ অভিযান। আৰু তাৰ মাজতেই গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতৰ সংবাদমেলত ৰাৱতৰ দাবী অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 5খন আসনেই লাভ কৰিব কংগ্ৰেছ দলে। अभी तक जो 5 लोकसभा सीट्स में वोट पड़े हैं, जो इंफॉर्मेशंस ग्रास रूट से आई है, that is quite encouraging for Congress, and we are जो फर्स्ट राउंड की 5 सीटें हैं, कांग्रेस 5 सीटों को जीतने के प्रति आशावान है। हम विल विन ऑल द 5 सीट्स। উন্নয়নৰ স্থবিৰতা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰথম পৰ্যায়ত অসমৰ জনতাই ভোটদান কৰিছে। অসমৰ পৰৱৰ্তী 9টা লোকসভা সমষ্টিৰ নিৰ্বাচনতো অনুৰূপ হাৰতে কংগ্ৰেছলৈ ভোট আহিব বুলি আশাবাদী কংগ্ৰেছৰ হৰিশ ৰাৱাত। For non-development, for ignoring the Assam's development, और असम के ऊपर सिटीजनशिप अमेंडमेंट बिल थोपने के लिए भाजपा को पनिश किया है इन दीज ऑल 5, एंड हमें उम्मीद है कि ये ट्रेंड जो बाकी 9 सीटें हैं उन पर भी कायम रहेगा। লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য, সোণোৱাল চৰকাৰৰ উন্নয়নমূলক কাম বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত বিজেপিয়ে অসমত ভোট বিচৰা নাই। দুৰ্নীতিত লেটিপেটি হৈ থকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামতহে ভোট বিচাৰিছে বিজেপিয়ে। আৰু এই প্ৰসংগত হৰিশ ৰাৱাতে উদ্ধৃত দিলে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱৰো। बीजेपी लीडरशिप ने असम में अब ये तय किया है कि वो मोदी जी के नाम पर और सर्बानंद सोनोवाल जी के गवर्नमेंट के डेवलपमेंटल प्लान पर या वेलफेयर प्लान पर वोट नहीं मांगेंगे, वो बल्कि हेमंत बिश्व शर्मा के नाम पर वोट मांगेंगे। द वेरी स्ट्रेंज डेवलपमेंट, जिसमें उनकी पार्टी लीडरशिप ने कहा है, राम माधव हैज सेड ऑन बिहाफ ऑफ द पार्टी दैट हेमंत बिश्व शर्मा इज मच मोर डूइंग द मच मोर इम्पोर्टेंट वर्क देन दी अमित शाह हिमसेल्फ। लगता है भाजपा के पास डेवलपमेंटल प्लान पर कुछ भी कहने को नहीं है। ब्यूरो रिपोर्ट, असम टॉक्स।